তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আজি আমি কথা পাতিম অসমীয়া ছবি জগতত আহিবলগীয়া অন্য এখন ছবিৰ বিষয়ে। তো আহক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। হয় বন্ধুসকল, আজি আমি কথা পাতিম ৰবি শৰ্মাৰ আহিবলগীয়া নতুন অসমীয়া বোলছবি ৰঘুপতিৰ বিষয়ে। হয় বন্ধুসকল, অসমীয়া ছবি জগতত কাঞ্চনজংঘা আৰু ৰত্নাকৰৰ পাছতেই এইবাৰ আহি আছে ৰবি শৰ্মাৰ নতুন অসমীয়া বোলছবি ৰঘুপতি। এই ছবিখন সুব্ৰত কাকতিৰ দ্বাৰা পৰিচালিত এখন অতি উন্নত মানৰ কাৰিকৰীয়ে নিৰ্মিত ছবি বুলি জানিব পাৰিছোঁ। ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ ৰবি শৰ্মাৰ দ্বাৰা নিজৰে। এই ছবিখনত ৰবি শৰ্মাৰ দ্বাৰা লগতে জনপ্ৰিয় অভিনেত্ৰী অমিতা গগৈও অভিনয় কৰিছে বুলি আমি জানিব পাৰিছোঁ। ছবিখনৰ এটি গীত ইতিমধ্যে ইউটিউবত উপলব্ধ আছে। যদি আপোনালোকে এই গীতটি শুনা নাই তেনেহ'লে ইউটিউবত গৈ শুনিব পাৰে। বন্ধুসকল, চিনেমাখনৰ বাবে আপোনালোক কিমান এক্সাইটেড আমাক তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদিহে ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক কৰিব। আৰু যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি কাষতে থকা ঘণ্টাটো বজাবলৈ একেবাৰে নাপাহৰিব। সিহঁতটো যোৱাৰ পাছত আৰু কেতিয়াও উভতি অহা নাছিল। প্ৰথমতে জান, ৰেলৰ উকিটো মাৰিলেই মই লৰ মাৰি বাহিৰলৈ ওলাই যাওঁ। কিজানিবা সি আহিছে। ভাবিছিলি নে এনেকৈ লগ পাম বুলি? আজিলৈ বাই।